নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মৃত্যুঞ্জয়দেৱ গোস্বামীৰ অন্যতম এটি নতুন ভিডিঅ'লৈ। আমি কালি মাজুলীৰ পৰা ওলালোঁ আৰু তাৰ পৰা আহি কালি আমি গুৱাহাটী পালোঁহি। উদ্দেশ্য হৈছে আমি কালিলৈ মহাকুম্ভলৈ যাত্ৰা কৰিম আৰু তাৰ আগতে মই আপোনালোকক দেখুৱাই ল'বলৈ বিচাৰোঁ আমাৰ দক্ষিণপাট সত্ৰৰ এখন শাখা সত্ৰ, যাৰ নাম হৈছে দক্ষিণপাট শান্তি আশ্ৰম আৰু সেইখন অৱস্থিত আছে আমাৰ গুৱাহাটীৰে গীতানগৰৰ কন্যা মহাবিদ্যালয়ৰ ঠিক কাষতে। আৰু আজি আপোনালোকক মই দেখুৱাবলৈ ওলাইছোঁ সেই আমাৰ যোনখন দক্ষিণপাট সত্ৰ শান্তি আশ্ৰম ইয়াত অৱস্থিত আছে, সেই শান্তি আশ্ৰমত পুনৰ আগৰ পৰাই নিৰ্মাণ আছিল যদিও বৰ্তমান সময়ত কিছু নৱনিৰ্মিতকৈ তাৰ কাৰ্য চলি আছে, নৱনিৰ্মাণ হৈ আছে। গতিকে আজি আপোনালোক সকলোকে মই দেখুৱাবলৈ ওলাইছোঁ আমাৰ সেই দক্ষিণপাট সত্ৰৰ শান্তি আশ্ৰমখন। গতিকে আপোনালোকে চাওক এই ভিডিঅ'টোত কেনেধৰণে আজি আমাৰ এই দক্ষিণপাট সত্ৰখন বনাই আছে, কেনেধৰণে ইয়াত কাৰ্যখিনি চলিব বা কি ইয়াত হৈ আছে। আহকচোন চাওঁ আমি সেই দক্ষিণপাট সত্ৰৰ শান্তি আশ্ৰমখন কেনেদৰে ইয়াত নৱনিৰ্মিত হৈ আছে। কন্যা মহাবিদ্যালয়খনৰ কাষতে থকা পাহাৰটোৰ ওপৰলৈ উঠি আহি প্ৰথম ৰাস্তাটোৰ পৰা সোমাই এখন দক্ষিণপাট শান্তি আশ্ৰমৰ গেট আপোনালোকে দেখিবলৈ পাব। অৰ্থাৎ যিদৰে দক্ষিণপাট সত্ৰত ভিতৰ কৰাপাত আৰু বাহিৰ কৰাপাত আছে, তেনেদৰে ধৰি লওক এইখন বাহিৰ কৰাপাত। যোনখন মেইন গেট বা বৰ কৰাপাত আছে সেইটো মই আপোনালোকক দেখাম, অলপ কিছু সিটো ছাইডে আছে। আৰু এতিয়া মই ভিতৰৰ কৰাপাতেদি দক্ষিণপাট সত্ৰৰ শান্তি আশ্ৰমলৈ এয়া সোমাই আহিছোঁ। আপোনালোকে দেখিছে ইয়াত এইটো ঘৰ বনাই থোৱা আছে। যিহেতু ইয়াত আমাৰ তেনেকুৱাকৈ জেগা নাই যে হাতী বহুৱাই ইয়াত সত্ৰ প্ৰতিষ্ঠা কৰিব পৰা হ'ব, গতিকে ইয়াত এটা ডাঙৰ ধুনীয়াকৈ এটা ঘৰ সাজি থোৱা আছে। ইয়াতে দক্ষিণপাট সত্ৰৰ সমূহ বৈষ্ণৱ আহিলে ইয়াতে থকা খোৱা কৰে, সত্ৰাধিকাৰ প্ৰভুশ্বৰ আহিলেও ইয়াতেই থাকে। আৰু কাষতে সেইটো মন্দিৰ তাত বনাই আছে, মই আপোনালোকক তালৈ এতিয়া দেখুৱাম। আগত মই আপোনালোকক এইখিনি বস্তু দেখাই ল'লোঁ। এই ঘৰটোতে সত্ৰাধিকাৰ প্ৰভুশ্বৰ আৰু বৈষ্ণৱসমূহ সকল আহিলে ইয়াতেই থাকে। আমিও এতিয়া ইয়াতেই আছোঁ। আৰু এইখন বাহিৰ কৰাপাত বা সৰু গেটখন এখন। আৰু এতিয়া মই আপোনালোকক লৈ যাওঁ পুনৰ নামঘৰৰ ফালে। এই অৱস্থান কৰা ঘৰটোৰ ঠিক কাষতেই লাগি আছে আমাৰ দক্ষিণপাট সত্ৰৰ সেই নামঘৰ ভাগ। এতিয়া মই আপোনালোকক দেখাবলৈ ওলাইছোঁ কি ধৰণে নতুনকৈ সেই মন্দিৰটোৰ নামঘৰটোৰ কাম চলি আছে আৰু কিদৰে বনোৱা হ'ব। গতিকে আহকচোন চাওঁ কিদৰে এই নৱনিৰ্মিত কাৰ্যসমূহ চলিব বা চলি আছে। চাওকচোন কি সুন্দৰকৈ ইয়াত সেই ভগৱানৰ প্ৰতিমূৰ্তিসমূহ সজোৱা হৈছে। এয়া হৈছে শান্তি আশ্ৰমৰ নামঘৰ ভাগৰ সন্মুখ ভাগ। চাওকচোন কি সুন্দৰকৈ সজোৱা হৈছে এই মন্দিৰ ভাগ। এই নামঘৰ ভাগ পিছে দক্ষিণপাট সত্ৰ, আমাৰ মেইন সত্ৰৰ যোনখন মূল সত্ৰৰ যিভাগ নামঘৰ, সেই নামঘৰতকৈও বহু গুণে ডাঙৰ এই নামঘৰ ভাগ। এটা ধুনীয়া পৰিৱেশৰ ভিতৰত এই শান্তি আশ্ৰমখন অৱস্থিত আছে। কাষতে আপোনালোকে দেখিব সেইখন কন্যা মহাবিদ্যালয় আছে। আৰু এই ওপৰেদি যোনখিনি আপোনালোকে ষ্টেপ দেখিছে, এই ষ্টেপখিনিদি এইফালেদি গৈ আমি সেই মেইন গেটখন অৰ্থাৎ বৰ কৰাপাত আমি পাবগৈ পাৰোঁ। তালৈকে মই আপোনালোকক দেখাম। আগত কিছু সংখ্যক যিমান পাৰোঁ ওপৰৰ পৰাই ভালদৰে দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আৰু এই ভাগ হৈছে নামঘৰ ভাগ। চাওকচোন কি সুন্দৰকৈ সজোৱা হৈছে। ৰাতি কিন্তু ইয়াতকৈও বহুত বেছি ভালকৈ ইয়াৰ ভিউটো আহে যেতিয়া লাইটসমূহ ধুনীয়াকৈ লগাই দিয়ে। আৰু ঠিক তাৰ ওপৰত, সেই ওপৰত যে দেখিছে তাতো আমাৰ দক্ষিণপাট সত্ৰৰে কাৰ্য চলি আছে। গতিকে সেই কাষৰ যোনটো ঘৰ দেখিছে, সেই কাষৰ ঘৰটোত পঢ়োৱাৰ কাৰণে এটা ইনষ্টিটিউট খোলা হ'ব। তেনেদৰে কিছু কথা চিন্তা কৰা হৈছে, পিছে পৰে দেখা যাব তাৰ কি হ'ব চাগে। কিন্তু এতিয়া প্ৰথমে ইয়াত ভালকৈ আমাৰ নামঘৰ ভাগ নিৰ্মাণ হৈ আছে। আগত
নামঘৰ ভাগ নিৰ্মাণ হ'ব, তাৰপিছত অন্য কাৰ্য চলোৱা হ'ব। এয়া চাওক নামঘৰ ভাগৰ ভিতৰৰ কিছু অংশ। আগত বনোৱা সেই ৰংবোৰ আঁতৰি গৈছে বা কিবা কিবি হৈছে আৰু এতিয়া আকৌ পুনৰ নতুনকৈ নিৰ্মাণ কাৰ্য চলি আছে। এয়া চাওক আপোনালোকে ওপৰলৈ লক্ষ্য কৰকচোন কিমান ডাঙৰকৈ বনোৱা হৈছে চাওক। এয়া আপোনালোকক দেখাইছোঁ শান্তি আশ্ৰমৰ মণিকূটৰ ভিতৰ অংশ। বৰ্তমান সময়ত এনেদৰে এতিয়া নতুনকৈ সজাবলৈ ইয়াৰ প্ৰস্তুতি চলি আছে। দৌলটো চাওকচোন, মাজৰ দৌলটো একেবাৰে মূল দৌলটো কিমান ওখকৈ সজোৱা হৈছে। ইয়াতেই প্ৰতিষ্ঠিত হ'ব আমাৰ শ্ৰী শ্ৰী যাদৱৰায় মহাপ্ৰভুৰ বিগ্ৰহ। চাওক আপোনালোকে ইয়াত নতুনকৈ নিৰ্মাণ হোৱা কাৰ্যকাম ইয়াত চলি আছে। বৰ্তমান সময়ত ওপৰত ৰঙৰ কাৰ্য চলি আছে আৰু ভিতৰত লাইটৰ কাম কাজ চলি আছে, কাৰেণ্টৰ কাম কাজ চলি আছে। ঠিক আপোনালোকক অলপ আঁতৰৰ পৰা এইফালৰ পৰাও পিছৰ অংশটো এবাৰ মই দেখাবলৈ চেষ্টা কৰিম। এক সুন্দৰ পৰিৱেশৰ মাজত অৱস্থিত এই দক্ষিণপাট শান্তি আশ্ৰমখন। অতিকৈ মনোমোহা জেগা। গুৱাহাটীৰ ভিতৰতো যে এনেকৈ শান্তিৰ হুলস্থুল নোহোৱা এক শান্তিৰ পৰিৱেশ ইয়াত সৃষ্টি হয়, সেইটো এটা অকল্পনীয় কথা আচলতে। এয়াই হৈছে আমাৰ দক্ষিণপাট শান্তি আশ্ৰম। ইয়াত এটা সৰুকৈ বহু পুৰণা দিনৰ পৰাই দেখি অহা এটি সৰু নামঘৰ সন্মুখত প্ৰতিষ্ঠিত আছে। এয়া আপোনালোকক দেখালোঁ দক্ষিণপাট সত্ৰৰ শান্তি আশ্ৰম, যি অৱস্থিত আছে গুৱাহাটী গীতানগৰত, কন্যা মহাবিদ্যালয়ৰ ঠিক কাষতে। এইভাগ চাওকচোন, বহু পুৰণি কালৰ পৰা ইয়াতে অৱস্থিত আছে এটি সৰু নামঘৰ, সেইভাগো আপোনালোকক দেখাই দিলোঁ। এইখন হৈছে আমাৰ দক্ষিণপাট শান্তি আশ্ৰমৰ মূল গেটখন, অৰ্থাৎ ক'বলৈ গ'লে মূল কৰাপাত। আৰু ইয়াত আপোনালোকে যে দেখিছে এই ৰংখিনি পুৰণি হোৱাৰ বাবে কিছু বেয়া হৈ গৈছে, আৰু এতিয়া এইখন আকৌ পুনৰ নতুনকৈ বনাব। বহুত ডাঙৰকৈ ধুনীয়াকৈ এই গেটখন বনাই থোৱা হৈছে। পুৰণা যদিও কিন্তু এতিয়াও সেই গাম্ভীৰ্য এই গেটখনত লুকাই আছে। এয়া আপোনালোকক দেখুৱাইছোঁ, এইখন হৈছে দক্ষিণপাট শান্তি আশ্ৰমৰ মেইন গেট। এইফালে হাইৱেদি যেতিয়া আপোনালোক আহিব মেইন ৰাস্তাইদি, তেতিয়া সন্মুখৰ ফালে চালে এই গেটখন দেখিব। বাহিৰৰ পৰা ঠিক এনেধৰণে দেখা হয়। এতিয়া কিছু বাহিৰলৈ অসুবিধা হোৱাৰ বাবে মই বাহিৰৰ পৰা আপোনালোকক দেখাব পৰা নাই। আৰু সেই ষ্টেপবোৰেদি উঠি যায় দক্ষিণপাট শান্তি আশ্ৰমলৈ। এইখন গেটখন মূল কৰাপাত, আৰু সেইফালেদি উঠি যায় আমাৰ শান্তি আশ্ৰমলৈ। এয়া আপোনাক দেখুৱাইছোঁ, এইটো নতুনকৈ নিৰ্মাণ কৰি আছে এক সাংস্কৃতিক প্ৰকল্প। দেখিছে এয়া প্ৰভু ঈশ্বৰ আহিছে এয়া কাম চাবলৈ। প্ৰভু ঈশ্বৰৰ লগতে ময়ো আহিলোঁ, আৰু ইয়াত নতুনকৈ এইটো এক সাংস্কৃতিক প্ৰকল্প ইয়াত নিৰ্মাণ হৈ আছে। ঠিক কাষতে সেই ওপৰৰ ভাগতে আমাৰ দক্ষিণপাট শান্তি আশ্ৰমখন আছে।
আৰু ইয়াৰে সেই কাষত প্ৰভু ঈশ্বৰে এতিয়া কাম চাবলৈ আহিছে। ইয়াত এটা নতুনকৈ নিৰ্মাণ কৰি আছে এক সাংস্কৃতিক প্ৰকল্প। ইয়াত হ'ব এটা ষ্টেজ আৰু ইয়াত বহিব চাবলৈ অহা অতিথিসকল। সাংস্কৃতিক প্ৰকল্পটোৰ ভিতৰৰ কিছু অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত নতুনকৈ নিৰ্মাণ হৈ আছে। আৰু সেই সন্মুখত সেইখিনিতে আছে আমাৰ দক্ষিণপাট সত্ৰৰ শান্তি আশ্ৰমখন। এয়া চাওক আপোনালোকে দক্ষিণপাট শান্তি আশ্ৰমৰ যি সাংস্কৃতিক প্ৰকল্প ইয়াত নতুনকৈ এয়া নিৰ্মাণ হৈ আছে। প্ৰভু ঈশ্বৰ আহিছিলে কাম চাবলৈ। ইয়াৰ লগে লগে আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকক দেখুৱালোঁ দক্ষিণপাট সত্ৰৰ শান্তি আশ্ৰমখন। আৰু লগতে এটা খবৰ জনাব বিচাৰোঁ যে কালিলৈ ৰাতিপুৱাই আমি মহাকুম্ভ মেলাৰ অভিমুখে যাত্ৰা কৰিম। গতিকে চাবলৈ নাপাহৰিব। সকলোৱে মহাকুম্ভৰ দৃশ্য আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি থাকিম। আৰু ভিডিঅ'টো ইমানতে সমাপ্তি কৰিছোঁ। সকলোলৈ পুনৰ মোৰ শ্ৰদ্ধা আৰু মৰম জনাই আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। হৰি ওম তৎসৎ। পিং কৃষ্ণায় সমৰ্পয়ামি। জয় শ্ৰীকৃষ্ণ।